हेलो एवरीवन की खबर सकलोरे आशा करूँ सकलो भाले कुशले आछे बर्तमान आमारो भालेই আৰু আজি ব্লগটো স্টাर्ट কৰিছো সন্ধ্যাৰ পৰা মানে এটা 6টা মান বাজিছে এতিয়াৰ পৰা কি কৰিম হেখিনিকে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো গটিকে ব্লগটো হেখলৈকে চাই থাকিব আৰু হেখত কমেন্ট কৰি জনাব নাপাহৰিব মোৰ আজি ব্লগটো চাই কেনেকুৱা লাগিলে ঠিক আছে তেন্তে আহকচোন আজি ব্লগটো আৰম্ভ কৰো এইখিনি হৈছে আমাৰ ঘৰত ব্যৱহাৰ হোৱা আটাইখিনি চাবি আজি আপোনালোকক দেখুৱাই দিলো আৰু এনেকৈ এটা কি হোল্ডাৰ আনি লৈছো আৰু আটাইখিনি চাবি একেলগে ৰাখি লৈছো নহলে জতে ততে থলে খুব বেছিকৈ চাবিবোৰ হেৰাই যায় আৰু এতিয়া গৈছো মই গেট লগাবলৈ মানে সোনকালে গেটখন তলা লগাই দিও নহলে বৰ দিগদাৰ যিকোনো মানুহ আহি বহুত বেছি ডিস্টার্ব দিয়ে গটিকে আলহী অহাৰ সম্ভাৱনা নাথাকিলে সোনকালে গেটখন লগাই দিও আৰু আহি পাই দেখিলো ডাইনিং টেবুলত আম আছে আৰু তাৰে দুটামান পকা চাই আম লৈছো আৰু এতিয়া মই কিবা এটা বনাম বুলি ভাবিছো আপোনালোকে ভিডিওটো যদি শেষলৈকে চাই থাকে মই কি বনাম তেতিয়া আপোনালোকে গম পাই যাব এতিয়া আম কেইটা এনেকৈ ভালকে কাটি ললো আৰু এটা আম অকমান ষ্টাইলত কাটিলো মানে কাটিবলৈ মন গল সেইভাবে লগতে লৈছো এটা আমুল ফ্ৰেছ ক্ৰীম যিকোনো ক্ৰীম আপোনালোকে ল'ব পাৰে মই আমুল ক্ৰীমটো আছিলেবে লৈছো আৰু এটা লৈছো মিল্ক মেড এইটো যে বহুত দিন হল হয়তো আজি খালে মোৰ অপকাৰো কৰিব পাৰে আৰু এতিয়া মই লৈছো মিক্সাৰ জাৰ এটাত অলপমান চেনি এইখিনি মই গুড়া কৰি লম এতিয়া চেনিখিনি গুড়া কৰি ললো এয়া দেখিছেনে কিন্তু এবাৰত ভালকৈ পিছ নেখালে গটিকে আকৌ এবাৰ দি দিলো আৰু এতিয়া মিক্সাৰ বেলেগ এটা জাৰত অকনমান ডাঙৰ সাইজৰ জাৰ এটাত মই আমখিনি লৈ লৈছো তাতে দিছো পিছি থোৱা চেনিখিনি চেনি নিজৰ আন্দাজ মতে দিব মই অলপ সৰহকৈ দিছো কাৰণ মই মিঠা খাই বহুত বেছি ভাল পাওঁ যেটো মোৰ আটাইতকৈ বেয়া অভ্যাস মানুহে যিমান পাৰে চেনিটো অকনমান কমাই খাব লাগে আৰু তাতে দিছো ক্ৰীম আৰু এতিয়া আটাইখিনি মই মিক্সাৰ জাৰ এটাত লৈ পেষ্ট বনাই লম এয়া দেখিছেনে মই মিক্সাৰ জাৰটোত এয়া পেষ্ট বনাই লৈছো আৰু এই পেষ্টখিনি এটা এয়াৰ টাইট কন্টেইনাৰত দি দিম যেটো আসলতে মোৰ ফ্ৰিজটো লগতে আহিছিলে দৈ বনাবৰ কাৰণে আহিছিলে আৰু ভাবিলো ইয়াতে মই আইসক্ৰীম বনাম মানে কৈয়ে দিলো আৰু আপোনালোকক আইসক্ৰীম এটা বনাম বুলি ভাবিছো আজি প্ৰথমবাৰৰ বাবে আগতে মই কেতিয়াও আইসক্ৰীম বনোৱা নাই ঘৰত আৰু আজি খাই চাম আৰু আইসক্ৰীমটো কেনেকুৱা হয় সেই কাৰণে গুটেই ৰাতিটোৰ কাৰণে মই থৈ দিম আপোনালোকক আজি লগ নাপাও কাইলে ৰাতিপুৱা আকৌ লগ পাম গুড মৰ্নিং গাইজ ৰাতিপুৱা শুই উঠিয়ে কামবন কিটা কৰি লৰা লৰিকে আহিছো ফ্ৰিজটো ওচৰলে কাৰণ কালি মই আইসক্ৰীম বনাই থৈছিলো আৰু কিবা এটা যদি নতুনকৈ বনোৱা যায় তেতিয়া হলে কেনেকুৱা হৈছে কি হৈছে চাও লাগি থাকে গটিকে মই মনটো ধৰি ৰাখিব নোৱাৰি ৰাতিপুৱাই আইসক্ৰীম খোলাত লাগি গলো আৰু ৰিধিয়ে ইয়া খোসা বিন্ধা কৰিলেই নহয় অকমান টাইট হৈ আছে যদিহে কন্টেইনাৰটো মই গৰম পানী অকনমান সময় যদি উপঙাই থব পাৰিলহেতেন তেতিয়ালে কোমল হলতেন কিন্তু নাই কোট আৰু হেবু কৰিবলে ৰিধিয়ে নিদিয়ে হেকাৰণে তাইক প্ৰথমতে দি দিলো অকনমান খাই চাবলে আৰু এইখিনি উলিয়াইছো মোৰ বাবে সঁচাকে গাইজ বহুত বেছি ধুনিয়া হৈছিলে টেস্টি হৈছিলে এয়া ৰিধিয়ে পানী খাইছে ৰিধিক ৰাতিপুৱাই পানী খোৱাৰ অভ্যাস কৰিছো নহলে ডাঙৰ হলে পানী নাখায় ৰাতিপুৱা বহুত দিগদাৰ হয় তেতিয়া মাক দেউতাকৰ আৰু এয়া দেখিছেনে পানীবোৰ বিছনাত পেলাই খাইছে আজি পিছে ৰিধিয়ে ৰাতিপুৱা আইসক্ৰীমহে খালে তাৰ পাছতে পানী খোৱাৰ ষ্টাৰ্ট কৰিছে যি কি নহওক বাৰু পানী খাও নাখাও কিন্তু অভ্যাসটো কৰিব লাগে তেতিয়াহে ডাঙৰ হলে পানী খাবলৈ মন কৰিব আৰু এতিয়া দুইটাই মানে ভুজিয়া আনি লৈছে বাটি এটাত আৰু এইখিনি বাটিত খোৱা নাই দেখিছেনে বিছনাত উলিয়াই খাইছে উপায় নাই লৰা চালি যেহেতু আৰু ঘৰটো যে একদম মন নকৰিব দে ৰুমটো অৱস্থা নাইকিয়া হৈ আছে ৰাতি এসি চলি থাকে গটিকে ব্লেংকেট জপাই নাই ৰাতিপুৱাই মানে কামবোৰ একো কৰাই নাই ভাবিলো আইসক্ৰীমটোৰ কাৰণে ভিডিওটো কৰিলো আৰু এতিয়া দুইটাই খোৱাত ব্যস্ত খুব ভাল লাগে এনেকৈ মানে চাই থাকি ইহঁতক সৰু কালৰ মৰমবোৰ যাতে এনেকৈ থাকে হেয়াই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ কাৰণ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো আজিকালি ককাই ঘনীকবিলাকৰ মাজত মিলাপিতিটো খুব কম দেখা পাওঁ হেতু যাতে কাৰো নহওক সদায় ভগৱানৰ ওচৰত হেয়াই প্ৰাৰ্থনা কৰোঁ সকলো মিলাপ্ৰীতিত খুব ভালকৈ থাকক ইহঁতি খেলি থাকোতে মই আহিলো পাকঘৰলে ভাবিলো লুবিয়া বনাম আৰু কালি ৰাতিয়ে লুবিয়াখিনি তিয়াই ৰাখিছিলো এতিয়া ভালকৈ ধুই এটা প্ৰেছাৰত লুবিয়াখিনি দি দিছো আৰু লগতে আলু দি দিছো পানী অকনমান কমাই দিছো নহলে পানী যদি বেছিকৈ দিয়ে ভালকৈ তেতিয়া লুবিয়াখিনি নিহিজে আৰু এতিয়া এটা প্ৰেছাৰ কুকাৰত মই কেইটামান চিটি মাৰিবলৈ দি দিছো আৰু এয়া মোৰ লুবিয়াখিনি সিজি আহিলে
আৰু এখন চেকনিৰ সহায়ত মই ভালকৈ চেকি লৈছোঁ লুবিয়া আৰু আলুখিনি। এতিয়া কেৰাহী তেলখিনি গৰম হোৱাত কেইটামান জিৰা ফুটাই লৈছোঁ, লগতে এটা জলকীয়া দিছোঁ। জলকীয়া বেছিকৈ দিয়া নাই কাৰণ জ্বলা খাবলৈ ভয় লাগে, একদম কম খাওঁ মই জ্বলা। এতিয়া পিঁয়াজ আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু এতিয়া তাতে দিছোঁ হালধি আৰু অকণমান মছলা, অকণমান ছানৰাইজ মছলাহে দিছোঁ, বেলেগ মছলা ব্যৱহাৰ কৰা নাই কাৰণ ৰিধিয়ে কেতিয়াবা আমাৰ ভাগৰ অকণমান খাবলৈ বিচাৰে, গতিকে তাইক খুৱাই দিয়া হয়, সেইকাৰণে মছলা যিমান পাৰোঁ আমি এৰাই চলোঁ। আৰু এতিয়া মই লুবিয়াখিনি দি দিলোঁ মছলাখিনিতে আৰু অকণমান টমেটো চচ দিছোঁ, কালাৰটো তেতিয়া ভাল হয়। লগতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ, কমকৈ দিছিলোঁ সিজাওঁতে, সেইবাবে আৰু অলপমান দি এতিয়া পানী দি ঢাকনখন লগাই দিছোঁ। এয়া দেখিছেনে মোৰ লুবিয়াখিনি অলপ সময় পাছতে হৈ গ'ল আৰু খাবলৈ ভাল হৈছিলে, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সকলোৱে বনাব জানে, তথাপিতো মই কেনেকৈ বনালোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম অতি সোনকালে। বাই বাই।